নমস্কাৰ মই আপোনালোকৰ মাজত আৰু এটি ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'টোত আমি শিকিম এছঅই কেনেকৈ CSI প্লেটফৰ্মৰ বিয়োগ ষ্টাম্প বা ৰেভিনিউ দিয়ে। দেখা গৈছে CSI হোৱাৰ পিছৰ পৰা এতিয়ালৈকে মেক্সিমাম এছঅয়ে বিয়োগ ষ্টাম্প নিদিয়ে, কাৰণ তেওঁলোকে প্ৰপাৰ ছিষ্টেমটো ফ'ল' নকৰে বা তেওঁলোকে জানিবলৈও আগ্ৰহ নকৰে। সেইকাৰণে মই ভাবিছোঁ মোৰ ফালৰ পৰা অসমীয়াত সকলোৰে বুজি পোৱাকৈ এটা ভিডিঅ' আগবঢ়াওঁ, যাতে আপোনালোকৰ সহায় হয় আৰু এই সাধাৰণ কামখিনি আপোনালোকে ইজিলি কৰিব পাৰে, যাতে আমাৰ একেবাৰে গাঁৱৰ মাজলৈকে ষ্টাম্প বা ৰেভিনিউ সকলো কাষ্টমাৰবিলাকেও পায় আৰু এই সকলো মানে বিঅ'ৰ পৰা আদি কৰি এছলৈকে সকলো ধুনীয়াকৈ বিক্ৰী দেখাব পাৰে। আমি এতিয়া ষ্টাম্প এছৰ পৰা বিঅ'লৈ দিয়াৰ কাৰণে প্ৰথমতে এটা ছেপাৰেট লগ ইন কৰি ল'ব লাগিব। তাৰ আগতে আমি জানি ল'ব লাগিব ছিষ্টেমত আপোনাৰ আইডিত কি ষ্টাম্প আছে, সেই কোডকেইটা আপোনালোকে জানি ল'ব লাগিব। এতিয়া আমি ষ্টাম্প বেলেঞ্চ চাম। ষ্টাম্প বেলেঞ্চ চোৱাৰ কাৰণে আপোনালোকে জানে MB52 মেটেৰিয়েল কোড ব্লেংক থাকিব। আপোনালোকে নিজৰ প্লেন হ'ব। মই এয়া নলবাৰী এইচৰ, গতিকে প্লেন S232 নলবাৰী এইচ। ষ্ট'ৰেজ লোকেশ্যনটো ইয়াৰ পৰা মই চিলেক্ট কৰিম। ইয়াত অফিচৰ নামবিলাক আহে। এয়া হৈছে ৰামপুৰ এছ'। ইয়াত মই বিচাৰিছিলোঁ S232 ৰামপুৰ এছ'। এতিয়া আমি ওপৰৰ পিনে থকা এই এক্সিকিউট বাটনটিত ক্লিক কৰিম। এতিয়া এইখিনি হৈছে ৰামপুৰ এছৰ ষ্টাম্প বেলেঞ্চ ৰেজিষ্টাৰ। আমি বেলেগ নিদিওঁ। আমি দেখিলোঁ ৰেভিনিউ আছে। ৰেভিনিউৰ আমাৰ মেটেৰিয়েল কোডটো লাগিব। এয়া হৈছে মেটেৰিয়েল কোড, এয়া হৈছে মেটেৰিয়েল ডিছক্ৰিপশ্যন। আমি ৰেভিনিউ দিম। আমি ৰেভিনিউৰ মেটেৰিয়েল কোডটো নোট কৰি ল'লোঁ RVS 100। এতিয়া আমি /n মাৰি বেক হৈ আগৰ স্ক্ৰীনলৈ যাম। এতিয়া আমি টিকট ইনভক কৰিম MIGO এণ্টাৰ। ইয়াত আমি চিলেক্ট কৰিম ৰিমুভ ফ্ৰম ষ্ট'ৰেজ। ইয়াত আপোনাৰ TF ৰিমিট ফ্ৰম ষ্ট'ৰেজ লোকেশ্যন 313 থাকিব। ইয়াত আমাৰ DOC হেডাৰ টেক্সট আপুনি যি লিখে আপুনি টেক্সট এই আইকনটিত আপোনালোকে ক্লিক কৰিব। এতিয়া মেটেৰিয়েল আমি চাইছিলোঁ RVS 100 মাৰাৰ লগে ৰেভিনিউটো আহি গ'ল। আমি এতিয়া এণ্টাৰত ক্লিক কৰিম। এতিয়া খুজিছে প্লেন হ'ল S232 ফৰ নলবাৰী এইচ। বৰপেটা দিলে হ'ব S231। বৰপেটাৰ এছপিএমখিনি কৰিলে S231 বা তেনেকৈ বেলেগ অফিচে কৰিলে হেড অফিচৰ যিটো প্লেন আইডি হয় ইয়াত প্লেন আইডিটো লাগিব। ষ্ট'ৰেজ লোকেশ্যন মানে কি, মই ক'ৰ পৰা দিম, ইয়াত ৰামপুৰ আছোঁ, গতিকে মই ইয়াত ৰামপুৰ লিখিলোঁ। ইয়াত ৰামপুৰ 3টা লৈছে। এতিয়া আমি কোনটো হ'ব আমাৰ ইয়াত চালে আমি গম পাবই ৰামপুৰ SO33 আমি এতিয়াই চাইছিলোঁ। এতিয়া আমাক খুজিছে এইটো হৈছে টু ডেষ্টিনেশ্যন। আমি আইটেমটো ওৰলৈকে দিম। এতিয়া আমি ইয়াত চাৰ্চাৰেৰে বিঅ'ৰ নামটো চাৰ্চ কৰি ল'ম। চাৰ্চাৰ পৰা ক্লিক কৰাৰ লগে লগে আমাৰ ইয়াত বিঅ'ৰ নামবোৰ শ্ব' হৈছে। এতিয়া আমি ৰামপুৰৰ দিনৰ এটা বিঅ' আমি চিলেক্ট কৰি আছোঁ। আমি এটা বিঅ' বিচাৰি পাইছোঁ ইয়াত B334 দৌলাশাল বিঅ'। আমি দৌলাশাল বিঅ'ক ষ্টাম্প দিম বাৰু। ইয়াত আমি আহিলোঁ, ইয়াত ৰঙা হ'ল আইকনটি, আমি এণ্টাৰ মাৰিলোঁ। এণ্টাৰ মাৰাৰ লগে ৰঙাখিনি গুচি গ'ল। এতিয়া আমাক খুজিছে ৰেভিনিউ কিমান দিব। আমি বেছি নিদিওঁ, আপোনালোক টেষ্টিঙৰ কাৰণে 192 ৰেভিনিউ নিলোঁ। এণ্টাৰ কৰিলোঁ, ইয়াত আহি গ'ল কোৱান্টিটি। এতিয়া আমি এইটো পোষ্ট কৰি দিম। এই এখন স্ক্ৰীন আহিব, ইয়াত আপুনি শুদ্ধ চিনটোত ক্লিক কৰিব, দুবাৰ ক্লিক কৰিব। ইয়াত মন কৰিব তলৰ ফালে আহিছে মেটেৰিয়েল ডকুমেণ্ট পষ্টেড বুলি। এতিয়া আপোনালোকে এই ডকুমেণ্ট কোডটি নোট কৰি ৰাখক। এতিয়া আপুনি ইয়াত ৰিমুভ ফ্ৰম ষ্ট'ৰেজৰ ৰাইট আপুনি প্লেচ ইন ষ্ট'ৰেজ কৰিব, কাৰণ BPM-এ চেপত কাম নকৰে, গতিকে চেপত তেওঁৰ হৈ ষ্ট'ৰেজত আপুনি একচেপ্ট কৰিব লাগিব। প্লেচ ইন ষ্ট'ৰেজ কৰক। প্লেচ ইন ষ্ট'ৰেজ কৰাৰ লগে লগে ইয়াত ডকুমেণ্ট নম্বৰটো অট'মেটিকেলি আহি গ'ল। ইয়াত আপুনি
এক্সিকিউট কৰিব। ইয়াত আপোনাৰ চাওক, ইয়াত আপুনি যিখিনি আইটেম দিছিল এই আইটেমখিনি ধুনীয়াকৈ আহি গৈছে। ইয়াত আইটেমকে ক্লিক কৰিব, আপুনি পোষ্ট কৰিব, একেধৰণৰ স্ক্ৰীন এখন আহিব, শুদ্ধ চিনটো দুবাৰ ক্লিক কৰি দিয়ক। আপোনাৰ ইয়াত আৰু এটা ডকুমেণ্ট কোড জেনেৰেট হৈছে। এই ডকুমেণ্ট কোডটো হৈছে আপোনাৰ প্লেচ হোৱা ডকুমেণ্ট নম্বৰ। এই ডকুমেণ্ট নম্বৰটো আপুনি নোট কৰি থ'লে ভাল। এতিয়া আপুনি বিয়োগ ষ্টাম্প দিয়া ইনভইচখনো প্ৰিণ্ট কৰিব পাৰে। MB90 টি কোড এণ্টাৰ কৰিব। ইয়াত আপোনাৰ মেটেৰিয়েল ডকুমেণ্ট, যিটো ডকুমেণ্ট নম্বৰ আপুনি দিছিল, ডকুমেণ্টৰে আপুনি ষ্টাম্প আউট কৰিছিল আপোনাৰ এছৰ পৰা বিঅ'লৈ, ইয়াত ডকুমেণ্ট নম্বৰটো হাইলাইট হৈছে। ডকুমেণ্টটো হোৱাৰ পিছত আপুনি ইয়াত এক্সিকিউটত ক্লিক কৰক। ইয়াত আপুনি এটা চাৰিকোণীয়া বক্স দেখিব, এই বক্সটোত ক্লিক কৰক। ইয়াত প্ৰিণ্ট প্ৰিভিউত ক্লিক কৰক। আউটপুট ডিভাইচটো আপুনি LP01 কৰক। ইয়াত আপুনি প্ৰিণ্ট ইমিডিয়েটলি ক্লিক কৰক। আপুনি এইবাৰ প্ৰিণ্ট প্ৰিভিউত ক্লিক কৰক। এয়া আপোনাৰ ইনভইচখন আহি গ'ল। ৰামপুৰৰ পৰা দৌলাশাললৈকে ইমান নম্বৰ ইনভইচেৰে আপোনাৰ 192 টকাৰ ৰেভিনিউ দিয়া হ'ল। এতিয়া আপুনি এইটো কণ্ট্ৰল P মাৰি আপোনাৰ প্ৰিণ্টাৰত প্ৰিণ্ট কৰি লওক বা আপুনি ছেভ কৰি লওক, যি কৰিলে কৰক। এতিয়া আমি এগেইন এইখিনিতে আমাৰ কাম কিন্তু শেষ হৈ যোৱা নাই দেই। আমি ষ্টাম্পটো দিলোঁ হয়, কিন্তু এতিয়া বিঅ'টো কেনেকৈ ৰিচিভ কৰিব, তাৰ কাৰণে আমি সিহঁতৰ বিঅ' শ্লিপত এই ডকুমেণ্টটো এণ্ট্ৰি কৰি দিব লাগিব। তাৰ কাৰণে আমি এতিয়া যাম বিঅ' শ্লিপ কনচেপ্টলৈ। আমি বিঅ' শ্লিপৰ জেনেৰেট কৰা যিটো মেনু আছে, ZMO_RICT_data ইনভলভ কৰিলোঁ, এণ্টাৰ মাৰিলোঁ। ইয়াত আপোনাৰ অফিচ আইডিটো শ্ব' হৈছে ৰামপুৰ এছো। ইয়াত আপোনাৰ বিঅ'টো খুজিছে, আমি কোন বিঅ' দিছোঁ, আমি দিছোঁ দৌলাশাল বিঅ'। ইয়াত আপোনাৰ যিটো বেগ নম্বৰেৰে আপুনি আৰ্টিকল দিছে সেই বেগ নম্বৰটো বিচাৰিছে। ইয়াত আপোনাৰ এটা ডকুমেণ্ট নম্বৰ লিখিছে। এতিয়া আপোনাৰ ফিজিকেল ইয়াৰ, ইনভেণ্টৰী ট্ৰেন্সফাৰ ডেট, ইয়াত আপুনি চাই ল'ব। ইয়াত আপোনাৰ ইনভেণ্টৰী ট্ৰেন্সফাৰ ডেট এটা খুজিছে। আমি ইয়াত ইনভেণ্টৰী ট্ৰেন্সফাৰ ডেটত চিলেক্ট কৰিম। আমি কোন তাৰিখে দিছোঁ, 16 তাৰিখে দিছোঁ। 16 তাৰিখৰ পৰা 16 তাৰিখ আমি এইটো চিলেক্ট কৰি ল'ব লাগিব। যদি এমঅ' ট্ৰেন্সফাৰ থাকে, যদি কেছৰ কিবা পাৰ্টিকুলাৰ্ছ থাকে, বা বাকী আপোনাৰ যদি কিবা কিবি পঠাবলৈ থাকে প্ৰফিটলৈ, ইয়াত এতিয়া আমি এখন জেনেৰেট কৰিম। ইয়াত এক্সিকিউটত ক্লিক কৰি আমি জেনেৰেট কৰিম। তলত এটা মেছেজ আহিছে, বিঅ' শ্লিপ জেনেৰেটেড ছাকচেছফুলি। এতিয়া আমি বিঅ' শ্লিপখন প্ৰিণ্ট কৰি চাম। মেনু আপোনালোকে জানি ZBOSLIP শ্লিপ খোলো। ইয়াত আমাক খুজিছে ফেচিলিটি আইডি, আপোনালোকৰ অফিচৰ ফেচিলিটি আইডিটো আপুনি মাৰি এণ্টাৰ কৰি দিয়ক। ইয়াত ৰামপুৰ এছো আহি গ'ল। এতিয়া খুজিছে বিঅ' ফেচিলিটি আইডি, আপুনি ইয়াত ক্লিক কৰিলেও পাই যাব। দৌলাশাল এণ্টাৰ কৰি দিয়ক, 16 তাৰিখ আপুনি এক্সিকিউট কৰি দিয়ক। এয়া আপোনাৰ বিঅ' শ্লিপখন আহিছে। ইয়াত মন কৰিব, ইয়াত আপোনাৰ কি আইটেম দিছোঁ, কি ৰেভিনিউ দিছোঁ, ভেলু, কোৱান্টিটি, এমাউণ্ট গোটেইখিনি আপোনাৰ ইয়াত হাইলাইট হৈছে। এতিয়া এইখন আপোনালোকে প্ৰিণ্ট কৰক। এক কপি আপোনাৰ অফিচ ৰেকৰ্ড হিচাপে ৰাখক। এক কপি বিঅ'ৰ লগত আপুনি ষ্টাম্পখিনি গঠিয়াই যেনেকৈ অফিচিয়েল মেনুৱেল ফৰ্মেলিটিছত দিব লাগে আপোনালোকে দি দিয়ক। এয়াই হৈছে আপোনাৰ এছৰ পৰা বিঅ'লৈ ৰেভিনিউ বা ষ্টাম্প পঠোৱা প্ৰচেছ। একেবাৰে ইজি, কিন্তু আপোনালোকে ইয়াক ব্যৱহাৰ কৰা নাই বা আপোনালোকে কৰিবলৈ আগ্ৰহ কৰা নাই কাৰণে আপোনালোকে এই বস্তুটোৰ কাৰণে বেলেগৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিবলগীয়া হৈছে, বা আপোনালোকে এই সুবিধাটো আমাৰ গাঁৱৰ কাষ্টমাৰবিলাকক বা BPM বিলাকক দিয়া নাই। মই আশা কৰিছোঁ মোৰ এই ভিডিঅ'টোৱে আপোনালোকক কৰ্মক্ষেত্ৰত সহায় আগবঢ়াব, আৰু এই ভিডিঅ'টি ফ'ল' কৰি আপোনালোকে নিজে নিজে অকণমান আগুৱাই আহিব আৰু এছৰ পৰা বিঅ'লৈ ষ্টাম্প পঠিয়াব। ধন্যবাদ। সুৰজিত শৰ্মা।